মৃত্যু সঁচাকৈ এটি চিৰন্ত সত্য, আমি সকলোৱে জানো। কিন্তু এই কথাষাৰ আমাৰ হৃদয় স্পন্দন, আমাৰ অতি মৰমৰ জুবিনদাৰ লগত অকণো নিমিলে। পলকতে আমাৰ চকুৰ সন্মুখত কি হৈ গ'ল আমি ধৰিব নোৱাৰিলোঁ। এতিয়া মাথো তেখেতৰ গীতৰ প্ৰতিধ্বনি বাজি উঠিছে বিশ্বজুৰি। তেখেতৰ ফটোৰ সন্মুখত জ্বলোৱা চাকি, ধূপ, তেখেতৰ ফটো, গীত, এই সকলোবিলাক দৃশ্যই যেন আমাৰ চকুত আৱৰি ধৰিছে। সঁচাকৈ কি হৈ গ'ল আমি ধৰিব নোৱাৰিলোঁ। কল্পনা কৰা নাছিলোঁ মা দুৰ্গাৰ লগতে যেন তেখেতৰ ফটোৰ সন্মুখত চাকি জ্বলাই তেখেতক এনেকৈ স্মৰণ কৰিব লাগিব। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, তেখেত য'তেই আছে ভালে থাকক, সদায় আমাৰ মাজত থাকক। যি কি নহওক, কালি বিজয়া দশমী আছিলে, আমি তিনিজনীয়ে মা দুৰ্গা মন্দিৰলৈ গৈ সেৱা ল'লোঁ। আজি এই মিনি ব্লগটো ইমানেই। ধন্যবাদ।